আৰু মই বৰ্তমান আছোঁ ঢেকীয়াখোৱা নামঘৰত। যোৱাকালি ৰাতি আহিছিলোঁ। যোৱাকালি ৰাতি চব চিজিল কৰাতে গ'ল আৰু কি বুলি কয় খোৱা লোৱা কৰি শুই দিলোঁ। টোপনি যিহেতু বহুত লাগিছিলে, বহুত ভাগৰুৱা হৈ আছিলোঁ সেইকাৰণে। আৰু মোৰ এয়া আগত আছে ঢেকীয়াখোৱা নামঘৰ আৰু এইটোৱে হৈছে। আপোনালোক সকলোৱে কোনোবা আহিছেনে নাই কমেণ্ট কৰি জনাবচোন ইয়াতে। আৰু কি ধুনীয়া চাওকচোন, ইমান ধুনীয়া। এইখন আচলতে ভিতৰৰ গেট হয়, বাহিৰৰ গেটখন মই এতিয়ালৈকে আপোনালোকক দেখুৱাই নাই। মই কাৰণ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ তো সেইকাৰণে আপোনালোকক দেখুওৱা নাই। মই বাহিৰৰ গেটখনত দেখুৱাম বাৰু। এইয়া চাওক, এতিয়া বৰ্তমান কিন্তু ৰাতিপুৱা হৈছে, বন্ধ আছে মেইন গেটখন। এই কাষৰ গেটখনেৰে যাব পাৰি আৰু। তো আমি তাত গৈ সেৱা কৰি আহিলোঁ। তাৰপিছত এতিয়া বৰ্তমান আমাৰ যাবলৈ সময় হৈছে। এতিয়া যাম আমি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ আকৌ এবাৰ, আৰু তাৰপিছত যাম বৰদোৱালৈ। এই মৃত্যুঞ্জয় দুবাৰ গ'লোঁ মানে এবাৰ গৈছিলোঁ আৰু এতিয়া আগৰ বাবে যাম। গতিকে চাওক, চব ৰেডি আৰু। এয়া হৈছে গুৰুজনাৰ এই মন্দিৰটোত যি কাৰণত নাম হৈছিল তাৰ এয়া ধুনীয়াকৈ সজাই থৈ দিছে। ইয়াক ঢেকীয়াখোৱা নামঘৰৰ নাম হোৱাৰ মূলত কাৰণ ঢেকীয়াহে হ'ব। গতিকে ইয়াতে ধুনীয়াকৈ সংৰক্ষণ কৰি থোৱা হৈছে। আৰু এতিয়া ঢেকীয়াখোৱা নামঘৰ চাই মেলি এতিয়া আমি গৈ আছোঁহি নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈকে। আৰু তাত গৈ পাওঁতে দেৰি হ'ব, দুপৰীয়া হৈ যাব। সেইকাৰণে তাত আমি ভাত খাই লৈ আমি যাম বৰদোৱালৈকে। আমি আহি এতিয়া পাই গ'লোহি কাজিৰঙা। আৰু কাজিৰঙা পোৱাৰ পিছত সকলোৰে মানে বাথৰুম লাগিছে কাৰণে ৰৈ দিছে। আৰু মই চাওকচোন ইয়াতে এইবিলাক চাই আছোঁ, ইমান ধুনীয়া। চাওক, চাহপাতৰ নতুনকৈ পাত মেলিছে, ইমান ধুনীয়া লাগিছে। প্ৰথমবাৰ চাহ বাগানত সোমালোঁ। আৰু এতিয়া আমি আহি পাই গ'লোহি নগাঁও। আৰু নগাঁৱত এইখন গেটখনত এতিয়া ভিতৰত সোমাই যাব লাগিব। তেতিয়াই মহামৃত্যুঞ্জয় মন্দিৰৰ ৰাস্তাটো এইটো। আৰু আগতেও গেট আছে, গেট, কিন্তু আমি এইখন গেটে সোমাই চিধাই যাম। আৰু এয়া ফাইনেলি পাই গ'লোহি আমি মহামৃত্যুঞ্জয় মন্দিৰ। এই সৌটো হ'ল মহামৃত্যুঞ্জয় মন্দিৰ। আৰু আমি গাড়ীবোৰ থ'ম ইয়াতে, আৰু ইয়াতে থৈ ইয়াতে ৰন্ধা বঢ়াও কৰিব চব। আমি এতিয়া গাড়ীৰ পৰা নামি দৰ্শন কৰিবলৈকেহে যাওঁ। আৰু মই প্ৰথমবাৰ যেতিয়া আহিছিলোঁ, মোৰ আগৰ ব্লগটোত আপোনালোকে দেখিছিলে মন্দিৰটো কেনেকুৱা আছিলে। মানে ৰাস্তা ইমান বেছি পকী হোৱা নাছিলে, কিন্তু এইবাৰ কি ধুনীয়া হৈছে। এইটোও নাছিলে, এইটো ৰাস্তাও নাছিলে, এতিয়া কি ধুনীয়া কৰি দিছে এইটো। তো আগতে নাছিলে। আৰু এইটো হৈছে মৃত্যুঞ্জয় মন্দিৰ। সেইটো অলপ ভিতৰত সোমাই যাওঁ। প্ৰথমবাৰ আহোঁতে ইয়াতে পানী নাছিলে, এতিয়া বৰ ধুনীয়া লগা কৰি ধৰিছে। এতিয়া ইমান ধুনীয়া লাগিছে মন্দিৰটো। এনেকৈ এইটো মন্দিৰটো সেৱা চেৱা কৰি আহিলোঁ। এতিয়া চাৰিওপাক ঘূৰি আছোঁ, ঘূৰি ফটো উঠি আকৌ যাওঁ। ইয়াতে মানে খানা খোৱা হ'ব, সেইকাৰণে খানা বনাব লৈ আছে। সেইকাৰণে ইয়াতে অকণমান ৰৈ দিব লাগিব। তাৰপিছত যাম আমি বৰদোৱা। এইটো চাওক, ইমানবাৰ আহিলোঁ প্ৰসাদ, এইবাৰহে পালোঁ প্ৰসাদ প্ৰভুৰ। আৰু দৰ্শন কৰি লৈ ভাত চাত খাই লৈ এতিয়া গৈ আছোঁহি বৰদোৱালৈকে। আৰু বৰদোৱাত তাতে থানখন চাই আমি আজি যাম ঘৰলৈকে উভতি। ৰাতি হৈ যাব আমাৰ ঘৰ পোৱাতে। আমি ঘৰ কেতিয়া পাওঁ হিচাপ নাই, বৰ্তমান এতিয়া গৈহে আছোঁ।
আৰু এয়া মই এতিয়া বৰ্তমান পাই গ'লোঁ বৰপেটা থান শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান এইখন যোৱাবাৰো আহিছিলোঁ মোৰ আগৰ ব্লগটোত আপোনালোকে দেখিছে আৰু এইবাৰো আহিলোঁ সেইটো সিবাৰ হওঁতে এইবাৰ নাছিলে বিল্ডিং এতিয়া ইমান বিল্ডিং বনাই দিছে এইফালেও বিল্ডিং বনাইছে আৰু এইখন এই সৰোবৰখন এইটো পুখুৰীটো ইয়াতে আছে আৰু এইটো হ'ল মেইন মন্দিৰ ইয়াতে জোতা চেণ্ডেলবোৰ ভিতৰত নিনিওঁ বাৰু ইয়াতে ছাইডত থৈ দিওঁ এয়া সোমাই গ'লোঁ ভিতৰত বৰ ধুনীয়া তাত নাম ধৰিছে মানুহে নাইচোন এয়া আগৰবাৰ হয়তো ভেটিত চাইছে আপুনি কিমান মানুহ অন্তৰলৈ যাম বৰ লিখা আছে ইয়াতে এইটো তাত এইফালেও আছে এটা সেইটোতো মানে পইচা মানে এই আমাৰ নিচিনা যাওক ভিতৰত সোমাব দে এনেই নিজে আৰু গাইজ এইফালে আছে আলিপুখুৰী শ্ৰীমন্ত শংকৰদেৱৰ যিহেতু জন্মস্থান আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিছোঁ এইফালে আছে সেইটো সৰোবৰটো আৰু বলক তো গাইজ গোটেইখিনি চোৱা মিলি হৈ গ'ল আজি আছিল লাষ্ট এতিয়া যাম ঘৰলৈ এইখিনিতে মোৰ ব্লগটো সামৰিব খুজিছোঁ যদি মোৰ ভিডিঅ'বোৰ ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটোত যোনে নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেলটো দবাই দিব তো গাইজ লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত বাই আৰু সদায় চাই থাকিব হ'ব বাৰু